নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজি ভিডিঅ'টোত আপোনালোকক মই লৈ যাম যোৰহাট ককিলামুখত থকা শান্তি আশ্ৰমলৈ। গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পাই গ'লোহি শান্তি আশ্ৰম। এইফালে চাওক, একফালে আছে আশ্ৰমখন, কিন্তু এইটো ৰাস্তাইদি আমি যাব নোৱাৰিম। আমি যাব লাগিব এইটো ৰাস্তাৰে। গতিকে আমি সেই মেইন গেটেদিয়ে সোমাম। চাই থাকক ভিডিঅ'টো। এইখিনিতে এটা কথা আপোনালোকক জনাই দিওঁ যে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই আশ্ৰমখনক অসম বংগীয় সাৰস্বত মঠ বুলিও জনা যায়। এই আশ্ৰমখনত 3টা মন্দিৰো আছে আৰু এই মন্দিৰসমূহ দৰ্শনৰ সময়সীমা হৈছে পুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। এতিয়া আহি আমি আশ্ৰমখনৰ প্ৰায় পাছফাল পালোহি আৰু এইফালে এনেকৈ ঘৰবিলাক বনাই থোৱা আছে, য'ত এই আশ্ৰমৰ পূজাৰীসকল বা সাধুসকল থাকে ইয়াতে।
ইয়াতে এখন ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰও আছে, গতিকে কোনোবা ইচ্ছা কৰিলে আহিব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।